চক্ৰৱৰ্তীক ৰাইজৰ বাতৰিৰ পৰা অপসাৰণ আচল কলিতা নকল কলিতা জাতপাতৰ গৱেষণা অব্যাহত এইবাৰ হীৰেন গোহাঁইৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰীৰ কাষত বহি সেই যে মুখ খুলিলে বন্ধ কৰা নাই হীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে মই এই শিৰোমত সোমোৱা অসমৰ প্ৰথমগৰাকী সম্পাদক পৃথিৱীৰ আটাইতকৈ বয়সীয়া কৰ্মৰত সম্পাদক মই আৰু মোৰ জীয়াই থকাৰ পৰিকল্পনা হৈছে 150 বছৰ অসমৰ ৰাইজে মই মৰিলোঁ বুলি ধৰক ইন আছাম আই এম ডেড গুৱাহাটী প্ৰেছ ক্লাবত 1.5 ঘণ্টা সাংবাদিকক সম্বোধন কৰি এইবাৰ ৰাজভৱনৰ পৰা কলথোকালৈকে সকলো সামৰিলে চক্ৰৱৰ্তীয়ে মই নিশকতীয়া অসমীয়া মানুহৰ নিশকতীয়া ট্ৰাইবেলৰ স্বাৰ্থত দুৰ্বৃত্ত নগাৰ আক্ৰমণৰ বিৰুদ্ধেহে কথা কৈছোঁ আচল কলিতা নকল কলিতা জাতপাতৰ গৱেষণাও অব্যাহত আছে মানুহজনৰ অসমৰ সভ্যতা সংস্কৃতি স্থাপনৰ নিৰ্মাণৰ ক্ষেত্ৰত যিমানবিলাক 50, 60, 90 জনগোষ্ঠীয়ে অৱদান আগবঢ়াইছে তাতকৈ শ্ৰেষ্ঠতম বৃহত্তম অৱদান হৈছে কলিতাসকলৰ কলিতা কায়স্থসকলৰ আনকি প্ৰশ্ন কৰা সাংবাদিকৰো জাতপাত উলিয়াবলৈ সংবাদমেলত তেওঁ চেষ্টা চলালে তুমিনো কি জাতৰ তুমি কি খ্ৰীষ্টিয়ান নে হিন্দু হিন্দু যদি তুমি কিবা নাই নশুনা তুমি নে খ্ৰীষ্টিয়ান হিন্দু যদি হোৱা তুমি এতিয়া বামুণ নে নাই হেৰি জনজাতীয় কোৱা আৰু ট্ৰাইবেল যদি ট্ৰাইবেলো নোহোৱা বামুণ নোহোৱা তুমি হোৱা দিবা এইবাৰ তেওঁ গদগদ হৈ পৰিল ডক্টৰ হীৰেন গোহাঁইৰ প্ৰজ্ঞাৰ প্ৰশংসা হীৰেন গোহাঁই এজন অসমৰ 99.9% অসমীয়া বুদ্ধিজীৱীৰ তুলনাত শ্ৰেষ্ঠতম বুদ্ধিজীৱী হীৰেন গোহাঁইৰ তুলনা আনন্দৰাম বৰুৱাৰ লগত হ'ব পাৰে বৰ্তমান জীয়াই থকা কোনো অসমীয়াৰ লগত হীৰেন গোহাঁইৰ প্ৰজ্ঞা তুলনা কৰিব